আসাম ষ্টাডি চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ আৰু লৈ আহিছোঁ মই আজি আন এটি ভিডিঅ'। এই ভিডিঅ'টি মই নেটৰ যিখন অসমীয়া পেপাৰ আছে সেই পেপাৰখনৰ ওপৰত প্ৰস্তুত কৰিছোঁ আৰু আজি কেৱল মাত্ৰ মই 10টা তথ্য আপোনালোকক দিবলৈ আহিছোঁ। ইয়াৰে প্ৰথমটি তথ্য হৈছে লেছেৰি বুটলা বুৰঞ্জী গ্ৰন্থখনিৰ লেখক হ'ল হেম বুঢ়াগোহাঁই। যিসকলে লেছেৰি বুটলা বুৰঞ্জীৰ বিষয়ে নাজানে তেওঁলোকক কৈ থওঁ, এখন বুৰঞ্জী আৰু লেছেৰি বুটলা বুৰঞ্জীখনৰ লেখক আছিল হেম বুঢ়াগোহাঁই। 2 নম্বৰ, বহুৱা নৃত্যত ব্যৱহৃত বাদ্যযন্ত্ৰ দুবিধ হ'ল মৃদং আৰু তাল। সোণোৱাল কছাৰীসকলৰ বহুৱা নৃত্য আমি সকলোৱে জানো আৰু সেই বহুৱা নৃত্যত তেওঁলোকে মৃদং আৰু তাল ব্যৱহাৰ কৰে। 3 নম্বৰ, ধ্ৰুতং নৃত্য, যজা নৃত্য, কোলাবলী নৃত্য মৰাণ জনগোষ্ঠীৰ মাজত প্ৰচলিত লোকনৃত্য। এই 3টা নৃত্যৰ কথা মনত ৰাখিব আপোনালোকে। 4 নম্বৰ, দেখে দেখে কলত্ৰাণী দেখে দেখে সব বান্ধৱ তমতো দেশম ন পশ্যামি এত্ৰ ভাতা সহোদৰহ। এই পদফাকি লংকাকাণ্ডৰ অন্তৰ্গত। মাধৱ কন্দলীৰ লংকাকাণ্ড নহয়, এয়া হৈছে বাল্মীকিৰ লংকাকাণ্ডৰ অন্তৰ্গত পদ। 5 নম্বৰ, ভাগৱতৰ অসমীয়া অনুবাদটি ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া কবিতাৰ নৱজাগৰণ বুলি অভিহিত কৰিছে। শংকৰদেৱে ভাগৱতৰ যি অসমীয়া অনুবাদ কৰিছিলে সেই অনুবাদক ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া কবিতাৰ নৱজাগৰণ বুলি আখ্যা দিছিল। 6 নম্বৰ, অশ্বনিদানৰ সংকলক হৈছে সূৰ্যখৰীৰ দৈবজ্ঞ। এইখিনিতে কৈ থওঁ, ঘোঁৰা নিদান আৰু অশ্বনিদান। ঘোঁৰাৰ অৰ্থ হৈছে অশ্ব বা অশ্ব অৰ্থই হৈছে ঘোঁৰা। আৰু অশ্বনিদান আৰু ঘোঁৰা নিদান একেই গ্ৰন্থ কিন্তু নহয়, দুইখন বেলেগ বেলেগ গ্ৰন্থ। আপোনালোকৰ যাতে কোনো কনফিউজ নহয় তাৰ কাৰণেহে মই কৈ দিছোঁ। ঘোঁৰা নিদানৰ ৰচক সম্পৰ্কে বা ঘোঁৰা নিদান কেতিয়া কোনে অনুবাদ কৰিছিল সেই সম্পৰ্কে কোনো তথ্য আমাৰ হাতত নাই। 1740 চনত অনুবাদ কৰিছিলে, কিন্তু অনুবাদকৰ নাম আমি নাজানো। কিন্তু অশ্বনিদানৰ সংকলক হৈছে সূৰ্যখৰীৰ দৈবজ্ঞ। এইটো আপোনালোকে ভুল নকৰিব। অশ্বনিদান আৰু ঘোঁৰা নিদান দুখন পৃথক গ্ৰন্থ, এইটো আপোনালোকে মনত ৰাখিব। 7 নম্বৰ, অসমীয়া খণ্ডবাক্য কোষ। এইকেইখন হৈছে অভিধান সম্পৰ্কীয় 4খন গ্ৰন্থৰ নাম দিছোঁ, 4খন পুথিৰ নাম দিছোঁ আৰু প্ৰথম প্ৰকাশৰ চনৰ আধাৰত মই সুন্দৰকৈ সজাই দিছোঁ। অসমীয়া খণ্ডবাক্য কোষ 1961 বেণুধৰ ৰাজখোৱা, অসমীয়া বিশ্বকোষ 1980 কনক চন্দ্ৰ মহন্ত, আধুনিক অসমীয়া শব্দকোষ 1991 সুমন্ত চলিহা আৰু অসমীয়া সমাৰ্থ শব্দকোষ 1998 সুমন্ত চলিহা। তাৰপিছত আছে 8 নম্বৰ, বুৰঞ্জী আৰু পেৰা কাকত ঐতিহাসিক গদ্যৰ অন্তৰ্গত সাহিত্য। কেতিয়াবা হয়তো আহি যাবও পাৰে ঐতিহাসিক গদ্যৰ অন্তৰ্গত সাহিত্য, অপশ্যনত দিবও পাৰে। যদি অপশ্যনত থাকে বুৰঞ্জী আৰু পেৰা কাকত, আপোনালোকে বুৰঞ্জী আৰু পেৰা কাকততে ক্লিক কৰিব। 9 নম্বৰ, হস্তিবিদ্যানব পুথি শীৰ্ষক প্ৰবন্ধটি প্ৰথমে শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনীত 1953 চনত প্ৰকাশ পাইছিল। হস্তিবিদ্যানব পুথি, এই প্ৰবন্ধটিৰ ৰচনা কৰিছিলে অৰ্থাৎ লিখিছিলে সূৰ্য কুমাৰ ভূঞাই আৰু এই প্ৰবন্ধটি প্ৰথমে প্ৰকাশ পাইছিলে জয়ন্তী আলোচনীত আৰু জয়ন্তী আলোচনীৰ তেতিয়া সম্পাদক আছিল শুক্লেশ্বৰ বৰা। 10 নম্বৰ, হস্তিবিদ্যানব পুথিত স্বৰ্গদেউ শিৱসিংহ, বৰকৰি অম্বিকা দেৱী, ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ সংগৃহীত হৈছে। গতিকে আমি গম পাইছোঁ হস্তিবিদ্যানব পুথি এখন সচিত্ৰ পুথি আৰু তাত এওঁলোকৰ চিত্ৰ অংকিত হৈছে। গতিকে আজি এই 10টা মই আপোনালোকক তথ্য দিলোঁ। ইয়াৰোপৰি আপোনালোকৰ যদি শ্ৰীকৃষ্ণ কীৰ্তন, বুৰঞ্জী সাহিত্য, সংহতি আৰু সত্ৰ, অসমীয়া আলোচনী আৰু অলংকাৰ আৰু বিভিন্ন ধৰণৰ এনেকুৱা ভিডিঅ' বা তথ্য যদি আপুনি পাব বিচাৰে, তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত মোৰ লিংক দি দিছোঁ, আপোনালোকে তাত গৈ চাব পাৰে, নতুবা মোৰ ভিডিঅ'সমূহো আপোনালোকে চাব পাৰে। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।